হেই ভিউৱাৰ্ছ, কেনে আছে আপোনালোক? সো বন্ধুসকল, মই নেক্সট ভিডিঅ'ত কোৱাৰ দৰে আজি মই ৰং টাৰ্ণ সিৰিজৰ ফাৰ্ষ্ট মুভিখন এক্সপ্লেইন কৰিব ওলাইছোঁ। যদি আপোনালোকে এই ভিডিঅ'টোত ভাল ৰেছপন্স দিয়ে তেন্তে মই ৰং টাৰ্ণ সিৰিজৰ গোটেই কেইখন মুভি এক্সপ্লেইন কৰিম। আৰু এটা কথা, মই ৰং টাৰ্ণ সিৰিজৰ এই ফাৰ্ষ্ট মুভিখন দুটা পাৰ্টত এক্সপ্লেইন কৰিম। যদি আপোনালোকে এই ভিডিঅ'টোত ভাল ৰেছপন্স দিয়ে তেন্তে মই ইয়াৰ ছেকেণ্ড পাৰ্টটো সোনকালে আনাৰ চেষ্টা কৰিম। সো বলক তেন্তে বাকীবোৰ কথা বাদ দি আজি আমাৰ এই ৰং টাৰ্ণ সিৰিজৰ ফাৰ্ষ্ট মুভিখনৰ এক্সপ্লেনেশ্যন ষ্টাৰ্ট কৰোঁ। মুভিখনৰ আৰম্ভণিতে আমি দুজন কাপলক দেখিবলৈ পাওঁ, যাৰ নাম আছিল ৰিচ আৰু হেলি। তেওঁলোকে ৱেষ্ট ভাৰ্জিনিয়াত ৰক ক্লাইম্বিং কৰি আছিল। ৰিচ হেলিতকৈ আগতে ওপৰত যাই পায়। হেলিয়ে ৰিচক তাইকো ওপৰলৈ টানিবলৈ কয়, কিন্তু ৰিচে একো উত্তৰ নিদিয়ে। সেই সময়তে ৰিচক কোনোবা পাহাৰৰ পৰা তলত পেলাই দিয়ে আৰু হেলিক বহুত জোৰেৰে ওপৰলৈ টানিবলৈ ধৰে। হেলিয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ ৰছীডাল কাটি দিয়ে আৰু কোনোমতে শিল এটাত ধৰি থাকে। তাই ৰিচৰ ৰছীডাল ধৰিবলৈ চেষ্টা কৰে, কিন্তু তাই ধৰিব নোৱাৰি তলত পৰি যায়। ওপৰৰ পৰা তাই একদম ৰিচৰ কাষত পৰে। ৰিচক মৰা দেখি হেলি পাগলৰ দৰে হৈ যায়, কিন্তু তাই এই সকলোবোৰ বাদ দি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ গাড়ীখনৰ পিনে দৌৰে। কিন্তু গাড়ীখনৰ কাষ পোৱাৰ আগতে তাইৰ ভৰিখন এটা লোহাৰ তাঁৰত ফাঁচি যায় আৰু তাই পৰি যায়। পৰি যোৱাৰ লগে লগে তাইক কোনোবাই পিছৰ পিনে টানিবলৈ ধৰে আৰু তাই চিঞৰি থাকোঁতে যায়। ইয়াৰ পিছতে আমি গম পাওঁ যে ৱেষ্ট ভাৰ্জিনিয়াত বহুতো মানুহ নাইকিয়া হৈ আছে আৰু ইয়াৰ পিছত কোনোবা বিকৃত মানুহৰ হাত আছে। ইয়াৰ পিছতে আমি ক্ৰিছক দেখা পাওঁ, যি এটা ইণ্টাৰভিউৰ বাবে গৈ আছিল। হাইৱে পাওঁতে সি গাড়ীৰ জাম দেখিবলৈ পায়। ক্ৰিছে ট্ৰাক ড্ৰাইভাৰ এজনক সোধে। ট্ৰাক ড্ৰাইভাৰজনে কয় যে হাইৱেত 5 মিল দূৰত এখন ট্ৰাকৰ এক্সিডেণ্ট হৈছে। জাম খোলোতে কমচে কম 1 ঘণ্টাৰ সময় লাগি যাব পাৰে। কিন্তু সি 1 ঘণ্টা ৰখাৰো সময় নাছিল, সেইবাবে সি গাড়ীখন ঘূৰাই তাৰ পৰা গুচি যায়। সি ফোন কৰি কাৰোবাক ইনফৰ্ম কৰিবলৈ চেষ্টা কৰে, কিন্তু তাৰ মোবাইলৰ ছিগনেলো গুচি যায়। অলপ আগতে সি গেছ ষ্টেচনৰ চাইন দেখিবলৈ পায়। ক্ৰিছে সেই গেছ ষ্টেচনৰ চাইন থকা ৰাস্তাটোৰ পিনে গাড়ীখন ঘূৰাই। সেই গেছ ষ্টেচনটোৰ কাষত বহুত গাড়ী ৰখি আছিল, কিন্তু আচৰিত কৰিবলগীয়া কথা এইটো আছিল যে গেছ ষ্টেচনটোৰ কাষত দূৰ দূৰণিলৈ কোনো মানুহ নাছিল। গেছ ষ্টেচনলৈ গৈ ক্ৰিছে তাৰে ফোনটো ট্ৰাই কৰে, কিন্তু ফোনটো ডেড পৰি আছিল। ক্ৰিছে ষ্টেচনটোৰ মালিক মেইনাৰ্ডক সহায়ৰ বাবে সোধে, কিন্তু মেইনাৰ্ড এজন অকাবিলা মানুহ আছিল। তেতিয়াই ক্ৰিছে তাতে লাগি থকা মেপ এখন দেখিবলৈ পায়। মেপখনত বিয়াৰ মাউণ্টেন নামৰ ৰাস্তা এটা দেখা পায়, যি আগলৈ গৈ হাইৱেৰ লগত মিক্স হৈ আছিল। ক্ৰিছে গাড়ীত বহি সেই ৰাস্তাটোৰ পিনে যায়। আগলৈ গৈ সি দুটা ৰাস্তা দেখিবলৈ পায়। গেছ ষ্টেচনৰ মালিক মেইনাৰ্ডে এটা কেঁচা ৰাস্তাৰ কথা কৈছিল, সেইবাবে ক্ৰিছে সেই ৰাস্তাটোৰ পিনে গতি কৰে। এই চিনটোৰ পৰা আমি মুভিখনৰ টাইটেল ধৰিব পাৰোঁ। ইয়াত ক্ৰিছে এটা ৰং টাৰ্ণ লৈ লয়। সেই ৰাস্তাটোৰ অলপ দূৰ আগবাঢ়ি যাওঁতে ক্ৰিছে ৰাস্তাৰ কোণাত এটা হৰিণ মৰি থকা দেখিবলৈ পায়। ক্ৰিছে আগত চাব এৰি হৰিণটোক চাই থাকে, যাৰ ফলত সি আগত ৰখি থকা গাড়ী এখনত চিধাই গৈ খুন্দা মাৰে। সেই গাড়ীখন কেইজনমান কলেজ ষ্টুডেণ্টৰ আছিল। তেওঁলোকে শব্দ শুনিয়ে গাড়ীখনৰ কাষলৈ দৌৰি আহে। ক্ৰিছে তেওঁলোকৰ পৰা ক্ষমা বিচাৰে আৰু তেওঁলোকক ক্ষতিপূৰণ দিবলৈও সি ৰাজি আছিল। জেছি, কাৰ্লি, স্কট, ইভান আৰু ফ্ৰেঞ্চাইনে কেম্পিঙৰ বাবে গৈ আছিল, কিন্তু তাতেই তেওঁলোকৰ গাড়ীখনৰ টায়াৰ পামচাৰ হৈ যায়। টায়াৰটো দেখিলে গম পায় যে টায়াৰটো হঠাৎ পামচাৰ হোৱা নাই, কোনোবাই জাল পতা যেন লাগে। টায়াৰটোত লাগি থকা ৱায়াৰটো আমি আৰম্ভণিতেও দেখা পাইছিলোঁ, য'ত হেলিয়ে ভৰি ফাঁচি পৰি যায়। জেছিয়ে তেওঁলোকক কয় যে পিছফালে এটা পেট্ৰল পাম্প আছে, য'ত তেওঁলোকে গৈ ফোনৰ সহায়ত কাৰোবাক সহায়ৰ বাবে মাতিব পাৰিব। কিন্তু ক্ৰিছে তেওঁলোকক কয় যে তাত গৈ একো লাভ নাই, সেইবাবে তেওঁলোকে পিছলৈ নগৈ আগলৈ সহায় বিচাৰি আগবাঢ়ি যায়। ফ্ৰেঞ্চিন আৰু ইভানে গাড়ীখনৰ কাষতে থাকে। আগলৈ গৈ তেওঁলোকে বহুত আচৰিত বস্তু দেখিবলৈ পায়। প্ৰথমে তেওঁলোকে মৰি যোৱা নেউল এটা দেখিবলৈ পায় আৰু অলপ দূৰ আগত গৈ তেওঁলোকে জুই জ্বলি থকা দেখিবলৈ পায়, কিন্তু তাৰে আশে পাশে কোনো নাছিল। ক্ৰিছে ভাবে যে ইয়াতে ৰখি থকাটো ঠিক নহ'ব, সেইবাবে ক্ৰিছে তেওঁলোকক আগবাঢ়ি যাবলৈ কয়। ইফালে ইভান নাইকিয়া হৈ গৈছিল। ফ্ৰেঞ্চিনে ভাবিছিল যে ইভানে তাইৰ লগত ধেমালি কৰি আছে আৰু তাই ইভানক বিচাৰিবলৈ ধৰে। ফ্ৰেঞ্চিনে তাতে ইভানৰ এযোৰ জোতা দেখিবলৈ পায়। যেতিয়াই তাই অলপ দূৰ আগবাঢ়ি যায়, তেতিয়াই তাই ইভানৰ কাণ এখন পৰি থকা দেখিবলৈ পায়। ভয়তে তাই পিছুৱাই যাবলৈ ধৰে। তেতিয়াই পিছৰে পৰা এজন ভয়ানক মানুহ আহি তাইক ধৰি লৈ যায়। ইফালে তেওঁলোকে খোজকাঢ়ি ৰাস্তাৰ সেই সীমা যাই পায়। তাতে তেওঁলোকে এটা ঘৰ দেখিবলৈ পায়। তেওঁলোকে সহায় বিচাৰি সেই ঘৰটোলৈ যায়। সেই ঘৰটোৰ আশে পাশেও বহুতো গাড়ী ৰখি আছিল, যাক দেখি ক্ৰিছ চিন্তাত পৰি গৈছিল। বহুত সময় তেওঁলোকে মতাৰ পিছতো যেতিয়া কোনো বাহিৰলৈ ওলাই নাহিল, তেতিয়া ক্ৰিছে নিজে সেই ঘৰটোৰ ভিতৰলৈ সোমাই যায় আৰু তাৰ পিছে পিছে তেওঁলোকো ভিতৰলৈ সোমাই আহে। ভিতৰত তেওঁলোকে বহুতো আচৰিত বস্তু দেখিবলৈ পায়। কাৰ্লি বাথৰুমলৈ যায়। তাতে তাই বাথটাবত এজন মানুহৰ ডেড বডি পৰি থকা দেখিবলৈ পায়। ইফালে ক্ৰিছে ফ্ৰিজত বহুতো মানুহৰ দেহৰ অংগ দেখিবলৈ পায় আৰু জেছিয়ে সেই লোহাৰ ৱায়াৰডাল দেখিবলৈ পায়, যিডালে তেওঁলোকৰ গাড়ীখন পামচাৰ কৰা হৈছিল। তেতিয়াই তেওঁলোকে বিপদৰ উমান পাই সেই ঘৰখনৰ পৰা ওলাবলৈ ধৰে, কিন্তু সেই সময়তে গাড়ী লৈ সন্মুখৰ পৰা কোনোবা আহিব ধৰে। সেইবাবে তেওঁলোক বাহিৰলৈ ওলাব নোৱাৰি তাতেই লুকাই থাকে। সিহঁত ঘৰৰ ভিতৰলৈ সোমাই আহে।
ক্ৰিছ আৰু জেছি বিচনাৰ তলতে লুকাই থাকে। সিহঁতে ফ্ৰেন্সিনৰ ডেড বডিটো তেওঁলোকৰ সন্মুখতে পেলাই দিয়ে। জেছিয়ে কোনোমতে নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিছিল। সিহঁতে ফ্ৰেন্সিনৰ বডিটো কাটিবলৈ ধৰে। এই সকলোবোৰ দৃশ্য স্কট আৰু কাৰ্লিয়ে এটা ৰুমৰ পৰা বহি চাই আছিল। সিহঁতে খোৱা লোৱা কৰি শুই যায়। ইয়াৰে সুযোগ লৈ তেওঁলোকে ঘৰখনৰ পৰা মনে মনে ওলাবলৈ চেষ্টা কৰে। তেওঁলোকে ঘৰটোৰ পৰা ওলাবলৈ সক্ষমো হয়। কিন্তু তাৰে এজনে ক্ৰিছক দেখা পাই যায়। তেওঁলোকে প্ৰাণ ৰক্ষা কৰিবলৈ তাৰ পৰা পলাবলৈ ধৰে। কিন্তু সিহঁতেও তেওঁলোকৰ পিছত গাড়ী লৈ ওলাই আহে। সো বন্ধুসকল, যিহেতু মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে ৰং টাৰ্ণ ছিৰিজৰ এই ফাৰ্ষ্ট মুভিখন মই দুটা পাৰ্টত এক্সপ্লেইন কৰিম। সেইবাবে বন্ধুসকল ইয়াতে আমি ফাৰ্ষ্ট পাৰ্টটো এণ্ড কৰোঁ। মুভিখন শেষ হোৱা নাই, ইয়াৰ পিছতে আচল কাহিনী আৰম্ভ হয়। আমি ছেকেণ্ড পাৰ্টত গম পাম যে জেছি, কাৰ্লি, স্কট আৰু ক্ৰিছৰ ভিতৰত কোন শেষলৈ বাচি থাকে। আপোনালোকেও যদি ছেকেণ্ড পাৰ্টটোৰ বাবে আগ্ৰহী তেন্তে মোৰ এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যদি আপোনালোকে এই ভিডিঅ'টোত ভাল ৰেছপঞ্চ দিয়ে তেন্তে মই ছেকেণ্ড পাৰ্টটো 2 দিন বা 3 দিনৰ ভিতৰত আপলোড কৰিম। তেতিয়ালৈ ঘৰত থাকক, সুৰক্ষিত থাকক আৰু আশে পাশে মৰম পিলাই থাকক।